নমস্কাৰ বন্ধুসকল, আগষ্ট মাহত যি মেট্ৰিক পৰীক্ষা হোৱাৰ কথা আছিল আৰু সেইটো নহয়, কিয়নো জুলাই মাহততো অনুষ্ঠিত কৰিব নোৱাৰে। কিয়নো মই তোমালোকক কৈ দিব বিচাৰিম যে আগষ্ট মাহত যদি মেট্ৰিক পৰীক্ষা অসমত পাতিবলৈ যায়, তেতিয়া বাহিৰৰ যোনসকল ইউনিভাৰ্চিটি আছে, হয়তো বাহিৰত যোনসকলে এডমিশ্যন ল'বলৈ যাব আৰু তেওঁলোকে তেতিয়া এডমিশ্যন নাপাব। আৰু বৰ্তমান সময়ত বাহিৰত এডমিশ্যন হৈয়ে গৈছে আৰু হ'বলৈ গৈ আছে। আৰু যদি সেই আগষ্টত যদি মেট্ৰিক পৰীক্ষা হয়, তাৰপিছততো তেওঁলোকে আৰু ৰিজাল্ট ওলাওঁতেও দেৰি লাগিব, আৰু তাৰপিছত তেওঁলোকে এডমিশ্যন কেনেকৈ ল'ব বাহিৰৰ যোনসকল ইউনিভাৰ্চিটিত তেওঁলোকে যোনসকল ষ্টুডেণ্টে পঢ়িবলৈ যাব। আৰু জুলাই মাহত যদি তেওঁলোকে মেট্ৰিক পৰীক্ষা পাতিম বুলি ভাবিছে আৰু স্বাস্থ্য সংস্থাৰ পৰা তেওঁলোকে সেউজ সংকেত নাপাব, আৰু বানপানীৰ কথা আছে আৰু বহু কথা চিন্তা কৰিব লাগিব। আৰু বৰ্তমান সময়ৰ যি নিউজ তাৰ প্ৰতি লক্ষ্য ৰাখি অসমত মেট্ৰিক পৰীক্ষা হোৱাৰ বৰ্তমান সময়ৰ 100ৰ ভিতৰত মেট্ৰিক পৰীক্ষা হোৱাৰ মাত্ৰ 10%হে সম্ভাৱনা আছে। ভিডিঅ'টো কেনে পালে তাক জনাবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।